আহিছোঁ আপোনালোকৰ ফাৰ্ম দেখুৱাবলৈ আহিছোঁ। চাওকচোন এই ফাৰ্মখন আপোনালোকৰ কেনেকুৱা লাগে। দেখিছে ব্ৰইলাৰ ফাৰ্ম, এয়া ইমান ডাঙৰ ব্ৰইলাৰ ফাৰ্ম এখন দেখিছে। আৰু এখন আছে এইফালে, এইখনত কয়লা আছে। এইটো পাৰ্কতে কয়লা আছে, এইটো পাৰ্কতো আছে। এইটো পাৰ্কতে মানে কণী পাৰিবৰ কাৰণে ৰাখিছে। তাৰপিছত আৰু বেলেগতো কণী পাৰিবৰ কাৰণে ৰাখিছে। মই আপোনালোকক দেখাম, আপোনালোকে চাব। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ। এয়া সৰু সৰু পোৱালি আনি থৈছে, চব মানে পাতকৈ আছে। এইটো এয়া ডাঙৰ হৈছে আৰু এয়া বিকিবলৈ বিকিব পৰা হৈছে আৰু 600-700 কেজি ইমানমান হৈছে। তালৈকে আছে। এখন মানে বহুত পুৰণিদিনীয়া কাম, পুৰণি মানে নহয় আৰু 5 বছৰমান হ'ল। আৰু নিজকে হোটেলৰ কৰ্মীহত একেলগে এই ফাৰ্মখনৰ পৰাই মানে বহুত উপকৃত হৈছে। এই ফাৰ্মখনৰ পৰাই তেওঁলোকে জীৱিকা অৰ্জন কৰিছে। এইটো ব্যৱসায় আইন নাই, চাকৰিও নাই। এই ফাৰ্মখনৰ জৰিয়তে তেওঁলোকে বহুত লাভৱান হৈছে, বহুত কাম কৰিব পাৰিছে, ঘৰ বনাইছে, বহুত ভাল ভাল কাম কৰিছে, ল'ৰা ছোৱালী পঢ়াইছে। এই ফাৰ্মখনৰ পৰাই কিমান উপকৃত হৈছে চব। এতিয়া অলপ কমকৈ আছে, যিহেতুকে শিমলু ফুলা সময়ত চৰাইবিলাক অকণমান বেমাৰত পৰে, সেইটো কাৰণে ইমান অনা নাছিলে। নহ'লে এইটো ওপৰত এটা আছে, সেইটো ওপৰৰ হেৰিটোতো থয়, তাৰপিছত এই তলটোতো থয়। আপোনালোকক দেখুৱাই, এয়া লোকেল দেখিছেনে? এয়া কণী পাৰিবৰ কাৰণে ৰাখিছে লোকেল। এয়া কণী মানে ইনকুবেটৰো আছে, আপোনালোকক দেখুৱাম বাৰু মই। ইনকুবেটৰ আছে। এয়া কণী পাৰিলে মানে ইনকুবেটৰত উমনি দিব। এয়া চাওক, বহুত মানে প্ৰতি পত্নী দুইজনে ফাৰ্মৰ লগতে জড়িত হৈ থাকে। বেলেগতো একো চাকৰি বা অন্য একো নাই, খেতি পথাৰ কৰে আৰু তাৰপিছত এই ফাৰ্মৰ লগত জড়িত। চব কণী দি থৈছে, দেখিছেনে? কণী দি থৈছে। এইফালেও আছে, এয়া দুফালে দুটা কাৰ্টনত মানে এনেকৈ দি থৈছে তেওঁলোকে। এনেকৈ চলি আছে আৰু এনেকৈ কৰ্মজীৱন তেওঁলোকৰ। বহুত মানে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকে। কৰি আছে, দেখিছে।